বোলে ভাদ মাহ যাবলৈকে হ'ল। পিছে মই আঠখিলীয়া নামঘৰলৈ যোৱা যে ব্লগটো দিয়াই নাই। যোৱা 11 ছেপ্টেম্বৰত আমি গৈছিলোঁ আঠখিলীয়া নামঘৰলৈ বুলি। আৰু মই প্ৰায় চাগে আজি 15 বছৰমানৰ পাছতহে গৈছোঁ নেকি আঠখিলীয়া নামঘৰলৈ। বহুতখিনিয়ে চেঞ্জ হ'ল আৰু এই চেঞ্জখিনি দেখি নিজৰ মনটো ভাল লাগি গ'ল। হাতত শৰাই আৰু চাকি ধূপ লৈ আমি আগবাঢ়িলোঁ চাকি জ্বলাবলৈ। এইবছৰ যাবলৈ পালোঁ বাৰু, পিছে অহাবাৰ আকৌ কেতিয়াবা যোৱা হয়। ভিতৰখন দেখিছেনে? এয়া হৈছে গামোচাৰ ফলছ লিংক। ইমান ধুনীয়াকৈ বনাই থৈছে। ইমান বছৰৰ পিছত আহিছোঁ যেতিয়া ফটো ছেশ্যনটো হ'বই লাগিব। পিছে আজিৰ দিনটোত কুৰ্ম অৱতাৰ মানে কাছহে দেখা নাপালোঁ। বহুত দেৰি ৰ'লোঁ, পিছে এটাও নোলালে। তাৰ পাছত আমি এই ফিকা চাহবাতিৰ জুতি ল'লোগৈ। আৰু আঠখিলীয়া নামঘৰলৈ গৈছোঁ যেতিয়া কিবা এটা নেখালে হ'ব জানো? অলপমান ওলাই গৈ দেখিলোঁ যে দোকান বহুত। তাৰে এখন বাছি কুচি আমি সোমালোগৈ। জেলেবী আৰু পৰঠাৰ জুতি লৈ আমি পাতিলোঁ লাইন। কিহৰ জানেনে? প্ৰসাদ ল'বলৈ। শৰাই যে দিছিলোঁ। যি কি নহওক আজিকালি কিন্তু চিষ্টেম ভাল কৰিলে। আমি বজাৰ সমাৰ কৰি ঘৰ উভতিলোঁ আজিলৈ মানে। বাই।